সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইকেইদিন মই ডিব্ৰুগড় চহৰৰ আশে পাশে হৈ থকা এই মেলাবিলাকলৈ আহি ইয়াত প্ৰদৰ্শন কৰা বিভিন্ন ধৰণৰ কাপোৰ কানি বিপণীত আপোনালোকক লৈ আহিছোঁ। আৰু আজি আছোঁ মিচিং সাহিত্য পৰিষদে আয়োজন কৰা হস্ততাঁত বস্ত্ৰমেলা। আৰু 2টা দিন আছে, 7 তাৰিখে শেষ হ'ব এই বস্ত্ৰমেলা। কিন্তু ইয়াৰ ভিতৰলৈ আমি সোমাই আহিছোঁ আৰু ইয়াত কি কাপোৰ ওলাইছে আপোনালোকক দেখুৱাওঁ। এয়া চাওক, এই ধুনীয়াকৈ বাঁহেৰে এখন তোৰণখন সজাইছে। তাৰ পাছত সেইফালে এয়া জুবিনৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ এয়া ধুনীয়াকৈ থৈছে, যে ইচ্ছা কৰে তাতে শ্ৰদ্ধাঞ্জলি জ্বলাব পাৰে। আৰু এইটো তেওঁলোকৰ মৰল ঘৰ, আৰু সেইফালে আছে বিপণীবিলাক। আৰু এয়া তেওঁলোকৰ জনজাতীয় খাদ্য সম্ভাৰ, আৰু লগতে আছে বিভিন্ন ধৰণৰ কাপোৰ। ইয়াত শুকান মাছৰ পৰা তেওঁলোকৰ যিটো ব্যৱহাৰ কৰে পানীয় আৰু খৰিচাপা আদি কৰি বিভিন্ন ধৰণৰ বস্তু তেওঁলোকে ইয়াত আনিছে। আৰু এইবোৰ কাপোৰ কানি তেওঁলোকৰ হাতেৰে বোৱা, যিবিলাক তেওঁলোকৰ ডিজাইন আছে আৰু তেওঁলোকে যি কাপোৰ ব্যৱহাৰ কৰে, এই সকলোবোৰ কাপোৰ ইয়াত আছে। এৰীৰ, ঊলৰ, মুগাৰ, টচ মুগাৰ, কপাহী, আপোনালোকে যি ধৰণৰ কাপোৰ বিচাৰে তেনেকুৱা ধৰণৰ মিচিংসকলে তাঁতত বোৱা কাপোৰ ইয়াত বিচাৰি পাব। আৰু ইমান ধুনীয়া ৰং বিৰঙৰ কাপোৰ আপোনালোকে, মই চাৰিওফালে যিমানবোৰ কাপোৰ আছে দেখুৱাই গৈ থাকিম। তেওঁলোকৰ স্বকীয় এটা বৈশিষ্ট্য আছে, তেওঁলোকৰ কাপোৰবিলাকৰ বিভিন্ন ৰং বিৰঙৰ হয় আৰু তাত বিভিন্ন ৰং বিৰঙৰ সূতাৰে ফুল কৰা থাকে। এয়া চাওক, প্ৰত্যেকযোৰ কাপোৰেই ধুনীয়া আৰু ইমান মেহনত কৰিব পাৰে তেওঁলোকে। এখন এৰী ষ্টল হয়, স্কাৰ্ফ হিচাপেও ব্যৱহাৰ কৰিব পাৰে, বহুত ঠেক নহয়, এটা জোখত আছে। আৰু এয়া এৰীটো এইটো দেখিছে নহয়, একদম অৰিজিন হয়। আৰু লগত এয়া চকলেটৰ পাৰিটো লগতে বৈ থোৱা আছে বড়ো ডিজাইনত। তাৰপিছত এয়া গছ বুটা এটা আছে, বৰ ধুনীয়া, দহি চহি কৰি থোৱা আছে। এইবোৰ মেখেলা চাদৰে চাগে, ডিজাইন। চৰি এখন গুচি আহিছে। এইফালে হেভি যে চৰি, আপোনালোকৰ হেৰি কাষ্টমাৰহে নেকি? ধুনীয়া, হেৰিখিনি ডিজাইনখিনি বহুত ধুনীয়া হয়। বেলেগ ডিজাইনবোৰ আৰু ইমান বেছি ফুল চুল থকা, মানে বেছি উজ্জ্বল নহয়, মানে লাইটতে আছে। এইখিনি ডাইটছ আৰু টচ ব্লেকতো আছে, আৰু যিটো আমাৰ মুগা ৰঙৰ আছে সেইটো আছে। ইয়াৰ ফুলখিনি হেভিকৈ কৰা আৰু প্ৰত্যেকটো ফুল ধুনীয়াকৈ মিলোৱা, আৰু এইখিনি কাপোৰ দেখিবলৈ একেবাৰে আনকমন হয়। আঁচলবোৰ বহুত ডাঙৰ ডাঙৰকৈ দিছে, আৰু আঁচলৰ চাদৰখনৰ লগতে পাৰিটো বোৱা আছে, বহুত ধুনীয়া। আপোনালোকে কেমেৰাত কেনেকুৱা দেখিছে নাজানো, ওচৰৰ পৰা কিন্তু খুব ধুনীয়া লাগিছে এই কাপোৰখিনি। ধুনীয়াকৈ এখন এৰীয়ে হয়। এইখন কি এনেকৈ বুকুত মেথনি মৰা নিচিনাকৈ লয় ন? এনেকৈ লয়। আছে ন, একে হেৰি, খালি ফুলটো হোৱাইটত আছে। পাৰি একে, বড়ো পাৰি। সেইখনৰ কেনেকৈ, পিয়ৰ এৰী? ইয়াত বিভিন্ন পাৰিৰ নুনি চাদৰ আছে, কেইবাটাও ৰঙৰ পাৰি আছে, আৰু মাল্টি কালাৰতো ফুল বচা আছে। এইখন অৰেঞ্জ পাৰি, আৰু লগত মানে ফুলটো আপোনাৰ অৰেঞ্জত আছে আৰু ব্লুত আছে। আহিছে ধুনীয়াকৈ আহিছে, ৰংটো চাদৰখনত ধুনীয়া লাগিছে, উজ্জ্বল লাগিছে দেখিবলৈ। আৰু এনেকুৱা এখেতৰ ওচৰত বহুত বোৱা ছিংগুল চাদৰ আছে। পকোৱা সূতা আছে ন মাজত, কেনেকৈ দাম? গোটেইখিনি হেৰিয়ে, লখিমপুৰ ধেমাজিৰে কাপোৰ বেছি আছে।
লখিমপুৰৰ এইফালে এখন ষ্টলত আছিলে বৰ্ণালী পাট আৰু পকোৱা সূতাই দি বোৱা কেচ বচা মেখেলা চাদৰ কিন্তু আমি গৰম ঠাণ্ডা যিকোনো দিনতে পিন্ধিব পাৰোঁ আৰু সকামলৈ যাবলৈ বা ঘৰত কিবা এটা পাতিলেও এনেকুৱা কাপোৰ এযোৰ পিন্ধিলে ভাল লাগে আৰু বহুত ৰঙৰ আছে সেউজীয়া ৰঙা চকলেট কমলা ৰং কেইবাটাও ৰঙৰ আছে আৰু বৰ্ণালী পাটৰ কাপোৰবোৰ এটা কথাই ভাল আপুনি যিমান পিন্ধি ব্যৱহাৰ কৰক ধুই পেলাই ইস্ত্ৰি কৰিলে আকৌ ধুনীয়া হৈ থাকে কাৰণ কাপোৰটো বেয়া হৈ নাযায় যিকোনো সময়তে আমি পিন্ধিব পাৰোঁ আৰু এইখিনি নুনি চাদৰ বহুত আছে এখেতসকলে নুনি চাদৰ বহুত আনিছে আৰু প্ৰত্যেকখন চাদৰে কাপোৰে মাটিশালত বোৱা কাপোৰবোৰৰ এটা ভাল ডিজাইন আছে তাৰমানে আপুনি পচন্দ কৰিব পৰা এইখন পকোৱা সূতা আৰু নুনি মিক্স আছে আৰু মাজে মাজে এয়া মাল্টি কালাৰৰ বুটা দি দিছে বহুত ধুনীয়া চাদৰখন পাৰিটো নাই পাৰি নথকাকৈ ভাল লাগিছে এইকেইখন টচৰ গামোচা হয় আৰু এই গামোচাবিলাকৰ দাম 2500কৈ মিহিকে বোৱা পিছে দেই আৰু দীঘল আহল বহল এইখিনি ছিংগল চাদৰ এইবিলাক সেই যিবিলাক ছোৱালীয়ে নাচে যে তাহাঁতৰ কাৰণে একদম হেৰি হ'ব এইখিনি ছিংগল চাদৰ ইয়াতো সেয়া মাল্টি কালাৰৰ আছে আৰু ধুনীয়া ধুনীয়া ডিজাইনৰ চাদৰবোৰৰ ফুল কৰা আছে বহুত ধুনীয়া হয় এইখিনিও আৰু এয়া এইকেইযোৰ এৰী কাপোৰ হয় এইযোৰ হালধীয়া ফুল বাছি থৈছে আৰু এইখিনি ক'লা বগা ফুল আগতেও চাগে আপোনালোকে দেখিছে এইখিনি টচৰ কাপোৰ আৰু তামৰ গুণা আছে এইখিনি এইযোৰ বৰ ধুনীয়া লাগিছে তামৰ গুণাযোৰ বাকী কাপোৰখিনিও আপোনালোকক দেখুৱাই দিছোঁ ওলমাই থোৱাখিনি ধুনীয়া বহুত ধুনীয়া এইফালে আছে দুযোৰমান এৰী কাপোৰ 15,000 18,000 কৈছে কাপোৰ বহুত হেভিকৈ ফুল কৰা আছে আৰু এৰীৰ যিহেতু সেইকাৰণে দামটো অকণমান বেছি এতিয়া আমি আছোঁ অন্য এখন ষ্টলত ইয়াতো সেয়া ধুনীয়া ধুনীয়া কাপোৰ ইয়াৰ কাপোৰৰ ডিজাইনো বেলেগ আৰু ৰংটোও বেলেগ সেইখন এখন টচত এৰীৰ বগা বহুত ডাঙৰকৈ বকেট ডিজাইনত কৰি থোৱা আছে সেই কাপোৰযোৰ খুব ধুনীয়া আৰু এইখিনি ঊল পকোৱা সূতা এনেকৈ পদ্মিনী সূতা এনেকুৱা কৰি পেলাই এইখিনি বোৱা আছে এয়া এই চকলেট কাপোৰযোৰো ধুনীয়া লাগিছে সেইফালে ব্লু কালাৰ এযোৰ আছে সেইযোৰো ভাল লাগিছে এইকেইযোৰ এৰী আপোনালোকৰ আগতে এৰী কাপোৰ কেইযোৰমান দেখুৱাইছিলোঁৱে প্ৰত্যেকখন বিপণীতে কিন্তু এওঁলোকৰ এৰী কাপোৰ আছে আৰু তেওঁলোকে এৰী পোহে আৰু নিজে কাটে সেইকাৰণে ৰং বিৰঙৰ কাপোৰবোৰ তেওঁলোকে ধুনীয়াকৈ তেওঁলোকৰ পচন্দৰ মতে বৈ লয় প্ৰত্যেকখন দোকানৰ কাপোৰবোৰ দেখাত একেই যেন লাগিলেও কিন্তু ডিজাইন আৰু ৰংবোৰ বেলেগ বেলেগ এইফালে আকৌ মাজতে এখন কাশ্মীৰৰ ষ্টলো আছে ইয়াত সেই কাশ্মীৰৰ যিখিনি কাশ্মীৰৰ পৰা অনা যিবোৰ কাপোৰ সেইবোৰ ধৰক ষ্টল কুৰ্তি চেলোৱাৰ এইবোৰ আছে এনেকৈ প্ৰত্যেকখন বিপণীতে কাপোৰবোৰ চাই চাই গৈ আছোঁ আৰু আপোনালোককো দেখুৱাই আছোঁ আমাৰনো কি আৰু মাইকী মানুহৰ কাপোৰ প্ৰতি দুৰ্বলতা আছে গতিকে আৰু কাপোৰবোৰ আমাৰ ভালকৈ চায়ো ভাল লাগে আৰু যদি পচন্দ হয় তেতিয়া আমি তাৰ পচন্দৰ কাপোৰযোৰ কিনা আৰু কোনোবাই যদি ইয়াৰ পৰা কিবা ডিজাইন চাব বিচাৰে তেতিয়াহ'লে সেই ডিজাইনবোৰ চাব পাৰে গতিকে এইবিলাক লৈয়ে ভিডিঅ'বোৰ কৰা হয় আপোনালোকে চাওকচোন কাপোৰবোৰ এফালৰ পৰা দেখুৱাই গৈছোঁ ইয়ালৈ যিসকলৰ ষ্টল আহিছে তেওঁলোকৰ প্ৰত্যেকৰে বোলে নিজৰ নিজৰ শাল আছে আৰু শালটো থাকিবই লাগিব কাৰণ ইমানবোৰ কাপোৰ তেওঁলোকে নিজৰ শালতে বৈ আনিব লাগিব আৰু ইমান মেহনত কৰিছে যে কিমান পাকৈত হ'ব লাগিব চাওকচোন প্ৰত্যেকযোৰ কাপোৰে মিহিকৈ বোৱা আৰু ৰংবোৰ কেনেকুৱা ধুনীয়া কালেকশ্যন আছে ইমান ফুল বাচিছে ন ইমান ফুল বাচোতে কিমান কষ্ট প্ৰত্যেকটো ৰঙে ধুনীয়া
আৰু এযোৰ ধুনীয়া নুনি কাপোৰ দেখিলোঁ চাওক, এযোৰ চিম্পুলকৈ বহুত ধুনীয়া লাগিছে, নুনিৰ যোৰা হয় এযোৰ। ভাল ভাল, বহুত ধুনীয়া। আৰু এইখিনি এতিয়া হেৰাই যাবলৈ ধৰা এৰীৰ চাদৰ, আমাৰ পুৰুষসকলে ব্যৱহাৰ কৰা এৰী চাদৰ হয়। এইখিনিৰ দাম 5,000ৰ পৰা আৰম্ভ কৰি আছে। আৰু লগতে ইয়াৰ বিভিন্ন ধৰণৰ কাপোৰবোৰ আছে। ইয়াত মুঠতে এইবাৰ বহুত এৰী কাপোৰ আহিছে। আপোনালোকে এৰী জেকেট, এৰীৰ হাফ জেকেট আৰু এৰীৰ যোৰা আছে চাদৰ, ইয়াত। এৰীৰ স্কাৰ্ফ, এৰীৰ ষ্টল, এৰীৰ মেখেলা চাদৰ বহুত পাব। বিক্ৰী হৈছে চাগে ন? বিক্ৰী হৈছে চাগে। এৰীৰ টেবুল মেটটোৰ হেৰি কিমান? এইটো আপোনাৰ ছেটটো? গোটেই মানে চিম্বলটো কিবা চিম্বলটো 1600। অঁ, তাৰপাছত এইটো ছেটটো গোটেইটো? চেম্পুলটো মানে অলপ ঢিলাকে যে ফুল ডাইৰেক্ট ফুল কৰাটো 2100। অঁ, এই যে ডাইৰেক্ট অঁ, ফুল অঁ, যে অঁ, তলত দিয়া অঁ, আছে ৰানাৰবোৰ। এইখিনি অঁ। এইটো ৰানাৰ বুলি কয় তলৰটো। অঁ, টেবুলৰ ৰানাৰ। মই মানে হেৰি মানুহবোৰে লগাব ক'ত নিব? চৌকিন মানুহ থাকে। অঁ, থাকে থাকে। সেইবিলাক হেৰি নেকি? কি বৰ্ণালী পাট নহয়, বৰ্ণালী পাট নেকি এইখিনি? নমামী পাট। অঁ, নমামী এইখিনি নুনীৰ, নুনীৰ অঁ, সেইখিনি নুনী। সেইটো তাৰ হেৰিটো ভাল লাগে, চকলেটৰ নুনীত। এইখন এৰী চাদৰ ইমান ধুনীয়া, পাতলকৈ মিহিকৈ। সেইখিনি এৰীৰ ন? এৰীৰ এবাৰ বহুত আহিছে মেখেলা চাদৰ। ঠাণ্ডা দিন যে। তাত দোকান আছে। এইটো বস্তু নি নহয়? এইটো পাটৰ ধুলাই পাটটো নে বৰ্ণালী পাট? ধুলাই পাটটো নিচিনা লাগিছে দেখোন। সূতাটো অঁ, সূতাটো ধুলাই পাট নিচিনা লাগিছে। হেৰি ভাল হ'ব, এইটো যোৰা আছে ন? বহুত ডাঙৰ যোৰা যেন বহুত ধুনীয়া ধুনীয়া চব কাপোৰে, চব কাপোৰ ধুনীয়া। ইমান ফুল বাচি বাচি কৰিছে নহয়। সঁচাকৈ। এইটো কি কয় যে? বাপোন। এই নাচোতে খোপাত লগাই যে। বাপোন, আজিহে নামটো মনত ৰাখিব লাগিব। সময়ত আকৌ বিচাৰি ফুৰিব নহয় ন? নাচিব সময়তো লাগিব বিচাৰি ফুৰিব। এইবোৰ চব হেৰি ষ্টল ন? ষ্টল হয় এখন। অঁ, ধুনীয়া লাগিছে। এইবোৰ কেনেকৈ ষ্টলবোৰ? 4,000। 4,000। এৰীৰ যে সেইটো কাৰণে দাম। অঁ, নহয় দেখোঁতে ধৰিব পাৰি। সেইটোৱে মানে অৰিজিন এৰীটো আপুনি খহটাই পাব, মিহি নাপায় মানে এই অৰিজিন। সেইটোৱে মানে আপুনি চিনি পোৱাটোত, অঁ, চিনি পোৱাটো সিমানে গ'ল্ডেন কালাৰটো উঠে আৰু সিজাই পেলাই কল বাকলিত, কিন্তু চাৰ্ফ দি ধুলে বগা হৈ যায়। অঁ, আপুনি সিজাই দিয়ক, একো হেৰি নাই। চব এৰী শ্বল হিচাপেও ল'ব পাৰে, ষ্টল হিচাপেও ল'ব পাৰে। এইখন বগা ফুলত, এইখন ৰঙা ফুলত, তাৰপিছত আৰু এইখন বেঙুনীয়া ফুলত, আৰু এখন উকা। ৰিহা ভাল লাগিছে ন? ভাল লাগিছে। আমি আকৌ এইটো দহিটো বাতি আকৌ খৰচ কৰিব লাগিব নহয়। যেনিয়ে বিচাৰি বিচাৰি আমি বিচৰা বস্তুটো পালোঁ। এইখন ৰিহা, কেচ বচা ধুনীয়াকৈ। দুইজনীৰ জোখত হৈছে তাৰমানে। এখন বৈয়ে ল'লে আৰু অঁ, হৈ গৈছে। পাকটো মাৰকচোন আপুনি, হ'লেই হ'ল আৰু। আহিবনে? আহিবনে? অঁ, অঁ, সেয়া আহিব একদম জোখত। ইয়াতকৈ চুটি হ'লে ল'ব নোৱাৰিব নহয়, জোখত হৈছে আপোনালৈ। দুইজনীয়ে দুখন ৰিহা ল'লোঁ, কাৰণ ৰিহাখন লৈ চাব লাগিব। চুটি হ'লেতো আমি ব্যৱহাৰ কৰিব নোৱাৰিম। সেইকাৰণে দুইজনীয়ে ৰিহা দুখন অলপ অলপ লৈ এয়া জোখত হৈছে, গতিকে এই দুখন আমি দুজনীয়ে কিনি ল'লোঁ। এইফালে আকৌ বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী আছে। একদম খৰিকাত দিয়া মাছ,
কেঁকুৰা মাংস চব পাব। আমি দুয়োজনীয়ে একাপ একাপ চাহ খালোঁ, খাই পেলাই তাৰ পৰা ওলালোঁ। এতিয়া আজি 7 তাৰিখলৈকে মেলাখন হ'ব। ইয়াৰ পাছত তেওঁলোক গুৱাহাটীলৈ যাব। ডিব্ৰুগড়তে থকা ওচৰে পাঁজৰে যিসকলে ভাবে মিচিং কাপোৰ কিনিম বুলি ইয়ালৈ আহি মিচিং কাপোৰ কিনিব পাৰিব। আৰু গুৱাহাটীত থকাসকলে ইয়াৰ পাছত গুৱাহাটীলৈ যাব। গতিকে আপোনালোকে গুৱাহাটীত এই মেলালৈ আহি কাপোৰ কিনিব পাৰিব। ভাল লাগিলে আপোনালোকক বিভিন্ন ধৰণৰ কাপোৰবোৰ দেখুৱালোঁ আৰু ইমান ধুনীয়া ধুনীয়া কাপোৰ তেওঁলোকে বৈ আনিছে। ভিডিঅ'টো ইমানতে সামৰিম। ভাল লাগিলে লাইক আৰু কমেণ্ট এটা কৰিব।